তো মোৰ হাতত আহি গ'ল টিকেট অকল যোৱাটো হয় মোৰ ইয়াতে লৈছে আপোনাৰ 100 रुपीस আৰু চাওক না বঢ়িয়া একদম ধৰা জেগা দিছে আৰু এইটো দেখা পাইছে আপোনালোকে কণ্ট্ৰল ৰুম হয় এইটো ভাই ইফালে ভিউ চাওক আপোনালোকে মই এইটো চাব নোৱাৰোঁ গোৱা 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 পুৰা গোৱা হেন লাগছে वाह क्या सीन है টিকেট ললোঁ 3 টকা লৈছে টিকেট তো আপোনালোক আৰম্ভ কৰাৰ আগতে এটা ভিউ দেখাই আছোঁ আপোনাক ভিউ চাওক কি চালিয়া ভিউ কি ধুনীয়া ভিউ চাওক তো হেল্ল' এভৰিৱান মই পৰাগ এণ্ড ৱেলকাম বেক টু নাদাৰ ব্লগ আৰু মই এতিয়া আছোঁ আপোনালোকে লোকেশ্যন চাই চাগে গমে পাই গৈছে ক'ত আছোঁ এতিয়া তো মই এতিয়া আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত মানে কাছাৰী ঘাটত আছোঁ আৰু ইফালে দেখা পাইছে পূৰা ব্ৰহ্মপুত্ৰ এইটো পানীটো শুকাই গৈছে পূৰা বালিচৰ দেখা পাই আছে চাওক মই এতিয়া গৈ আছোঁ ৰোপৱে দি আৰু আহিম মই নাও ফেৰী যি আছে সেইদি আহিম আৰু আপোনাক দেখাম পূৰা এক্সপিৰিয়েঞ্চটো আপোনাক ক'ম কেনেকুৱা লাগে চব আপোনাক ক'ম এক্সপিৰিয়েঞ্চ কেনেকুৱা আছে তো আপোনাক ইনফৰমেশ্যন দিব ট্ৰাই কৰি আছোঁ যে কেনেকুৱা লাগে এই লোকেশ্যনটোত আৰু এই যাইকেনে এই জেগাটোত ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিব ৰিকুৱেষ্ট কৰিছোঁ আপোনাক ছাবস্ক্ৰাইব কৰিব তেনেহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু টিকেটৰ মানে দাম চাম সুধি লওঁ কিমান কি পৰে তো সুধি কেনে আপোনাক চব ইনফৰমেশ্যন জনাই আছোঁ এনেকৈ গৈ আছোঁ এইখিনি এৰিয়াখিনি চাওক পূৰা গোটেই ৰোপৱেৰ এৰিয়া হয় আমি চাগে এই বিল্ডিংটো উঠিব লাগিব থাৰ্ড ফ্ল'ৰ কিমানটা ফ্ল'ৰ আছে গম পোৱা নাই একদম ওপৰলৈ উঠিব লাগিব আৰু আমি যাব লাগিব সেই তাতে একদম এইফালে উত্তৰ গুৱাহাটী পৰে এইখিনি তাতে গৈ আছোঁ আৰু ৰিটাৰ্ণ মই হৈ যাম ফেৰী দি ৰিটাৰ্ণ হ'ম মই পূৰা ফেৰী দি ৰিটাৰ্ণ হ'ম আৰু আপোনালোকে চাই থাকিব এক্সপিৰিয়েঞ্চটো পূৰা কম আপোনালোক ক'ত বা টিকেট কাটে মই সেইটো চাব লাগিব তো আমাৰ আগত আছে ইয়াত টিকেট কাউণ্টাৰ এইটো চাওক তো টিকেট কাউণ্টাৰ ইফালে গৈ আছোঁ কিমান কি পৰে চব দেখাই আছোঁ আৰু কৈ আছোঁ আপোনাক তো মই এতিয়া টিকেট কাটোঁ ইয়াতে কিমান কি পৰে চাই লওঁ চাওক টিকেট কাউণ্টাৰ আহিছোঁ টিকেট কাটিব মই মানে ফাৰ্ষ্ট টাইম আহি আছোঁ ইয়াতে মেম কিমান কৰি এজনে 150 এজন অকল যোৱাটো হয় 100 এইটো অনলাইন পে'মেণ্ট হৈ যায় নেকি কাৰ্ড হ'ব মানে এইবিলাক নহ'ব নেকি আচ্ছা ফোনপে গুগল পে' নহ'ব তো আপোনালোকে চাইছে ইয়াতে আপ এণ্ড ডাউন হ'লে 150 লয় আৰু লগতে আপোনালোকে ছিংগল কৰি যদি অকল যায় তেনেহ'লে 100 ল'ব থেংক ইউ তো মোৰ হাতত আহি গ'ল টিকেট অকল যোৱাটো হয় মোৰ ইয়াতে লৈছে আপোনাৰ 100 रुपीस চব টিকেট তো এনেকৈ গৈ আছোঁ আৰু আমি এই ৰাস্তাটোত সোমাব লাগিব আৰু ইয়াতে চেকিঙৰ টাইমত কেমেৰা এলাউ নাই তো আমি লাহেকৈ এতিয়া সোমাই গ'লোঁ মই লাহেকৈ সোমাই আহিলোঁ এতিয়া আৰু চেকিঙৰ টাইমত আপোনাৰ কেমেৰা মানে অন কৰিব নিদিয়ে চ' ইয়াতে এতিয়া ৱেইটিং ৰুম হয় ইয়াতে বহি আছোঁ আৰু কেতিয়াবা টাইমিংটো পোৱা নাই এতিয়ালৈকে কেতিয়াবা যায় এইটো ৰোপৱেটো তো ইয়াতে ৱেইট কৰি আছোঁ আৰু চবেই ৱেইট কৰি আছোঁ ইয়াতে সকলো চব এইটো ৱেইটিং ৰুম হয় তো 5-10 মিনিটমান ৱেইট কৰি কেনে এতিয়া ওলাই আহিলোঁ উঠি যাওঁ ন আহি পালোঁ 4th ফ্ল'ৰ আহি পাই এতিয়া আমি এই বক্সটোত গম যাম আৰু ফিলিংছ ক'ম আপোনালোকক পূৰা ফিলিংছটো জনাম আপোনালোকক এই বক্সটো দেখা পাইছে আপোনালোকে পূৰা ওপৰৰ পৰা ভিউ দেখাম আপোনালোকক কি মজা ভিউ একদম তো অলপ ভয়ো লাগি আছে উঠা নাই মানে আজি উঠিছোঁ আৰু ওপৰৰ পৰা অলপ ভয় লাগে মোৰ তো অলপ ভয়ো লাগি আছে আৰু তথাপিও মানে ভাল লাগি আছে কিবা এটা ইয়াতে চেক কৰি ল'ল আৰু এতিয়া
মই যাম তো এনেকৈ উঠিলোঁ এতিয়া আৰু সি কিবা লৰি আছে চোন এইটো বক্সটো কিবা লৰি আছে আৰু চাওক না বঢ়িয়া একদম ধৰা জেগা দিছে আৰু এইটো দেখা পাইছে আপোনালোকে কণ্ট্ৰল ৰুম হয় এইটো কণ্ট্ৰল ৰুম আৰু কি মজা ভিউ এতিয়া আমি এই ওপৰেদি গৈ আছোঁ একদম ওপৰেদি যাম কিমান টাইম লাগে গম নাপাওঁ ভিতৰত ভৰ্তি হ'ব লাগিব চব মানুহ সোমাই আছে তাতে আৰু মানে কেপাচিটি হিচাপত উঠাই ইয়াতে কিমান কেপাচিটি আছে এই বক্সটোৰ তো সেই হিচাপত উঠাই ইয়াতে আৰু ইফালে চাওক ব্ৰহ্মপুত্ৰৰ পানী বহুতখিনি শুকাই গ'ল এই চাওক ব্ৰহ্মপুত্ৰ পূৰা বালি চৰ ওলাই গৈছে একদম বুজিছে চাওক যোৱাটো ষ্টাৰ্ট হৈ গৈছে তলটো চাওক পূৰা ভৰি গপি আছে तुमसे ना हो पाएगा আৰু এইফালে যোৱা ষ্টাৰ্ট হৈ গৈছে মাই গড চাওক এইটো চাওক এই ভাই ইফালে ভিউ চাওক আপোনালোকে মই এইটো চাব নোৱাৰোঁ মই চাব পৰা নাই মই তলৰ ফালে চাব পৰা নাই আৰু ছাইডৰ ফালে চাব পৰা নাই আচৰিত কি ক'ম আৰু তলৰ ফালে চাওক একদম বালি হৈ গৈছে মানে ব্ৰহ্মপুত্ৰ শুকাই গৈছে পূৰা এই চাওক পূৰা ব্ৰহ্মপুত্ৰ শুকাই আহিছে আৰু এইফালে আছে আমাৰ উমানন্দ আগত তো এনেকৈ গৈ আছোঁ আৰু বহুত ভয় লাগি আছে ভৰি চৰি কঁপি আছে কিবা মানে এনেই মোৰ ওপৰৰ পৰা অলপ ভয় লাগে সেইকাৰণে মানে ভৰি চৰি কঁপি আছে একো নাই মিলাব পাৰি প্ৰব্লেম নাই একো তো ইয়াতে আৰু এটা আহি আছে ইফালে এইটো ৰিটাৰ্ণ হৈ আছে তো এনেকৈ গৈ আছোঁ আমাৰ বেছি টাইম নালাগে 5-10 মিনিটমান লাগে আৰু যাই পোৱাতে পানীৰ মাজেৰে চব পানী একদম এইফালেদি আহিলোঁ আপোনালোকে দেখা পাইছে এই চব তো এইফালেদি আহিলোঁ আৰু কিবা এটা ভালো লাগিছে তো ইমান অহা যোৱা নহয় ইয়াতে আজি ফাৰ্ষ্ট টাইম আহিলোঁ জাষ্ট এক্সপিৰিয়েঞ্চটো ল'বৰ কাৰণে চালোঁ কেনেকুৱা তো ভালেই লাগিল
আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ অফিচ। এইটো ইয়াৰ পৰা কণ্ট্ৰল হয়, চব মানে অপাৰেট হয় ইয়াৰ পৰা। আৰু আমাৰ গুৱাহাটীৰটো সেইখিনি দেখা পাইছে, মই দেখুৱাইছোঁ আপোনালোকক। আৰু ৰ'দো আছে আজি এইকেইদিন, মানে কিবা বতাহ আৰু মানে ৰ'দ মানে বেছি হৈ গৈছে একদম। ৰ'দটো গৰম বহুত পৰিছে আৰু বতাহও কেনেকুৱা বতাহ দি আছিল এইকেইদিন মানে। আৰু 20-30 দিনৰ মেইনটেনেঞ্চ চলি আছিল। কি কৰি আছে? তো এই ভিডিঅ'টো মই আগতে বনালোঁ হয়। আপোনালোকক কৈছিলোঁৱে যে যোনদিনা মই ভেলেণ্টাইন ডে আছিল সেইদিনা মই কৈছিলোঁ যে নেক্সট ভিডিঅ'টো মোৰ ইয়াতে হ'ব, কিন্তু নহ'ল কিবা এটা কাৰণত। মানে কিবা এটা কাৰণটো আপোনালোকক কৈ দিছোঁ। কাৰণটো হ'ল আপোনালোকৰ ইয়াতে মেইনটেনেঞ্চ চলি আছিল, মানে কিবা বেয়া হৈছিল চাগে, সেইকাৰণে মেইনটেনেঞ্চ চলি আছিল 20-25 দিনৰ কাৰণে। তো সেইকাৰণে মই আহিব পৰা নাছিলোঁ। ভাল লাগি আছে যদি মই এই ভিডিঅ'টো বনাইছোঁ, যোনে মানে এইটো এক্সপিৰিয়েঞ্চটো লৈ পোৱা নাই, মানে এই ৰোপৱেৰ এক্সপিৰিয়েঞ্চটো যোনে লৈ পোৱা নাই তেওঁলোকৰ কাৰণে বনাইছোঁ এই ভিডিঅ'টো স্পেচিয়েলি। আৰু যদি আপোনালোকে আহিছেও তেনেহ'লে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো জনাব কেনেকুৱা লাগিছে। তো মই এতিয়া গৈ আছোঁ আৰু একদম অহা যোৱা কৰি আছোঁ। আৰু এইটো চাওক লোকেশ্যনটো, মানে এইটো লোকেশ্যনটো চাওক আপোনালোকে, কি মজা লোকেশ্যন। এইটো দেখা পাইছে ৰোপৱে টাৰ্মিনেল, দেখা পাইছে GMDৰ আণ্ডাৰত আছে এইটো। তো এই লোকেশ্যনটো গম পাইছে আপোনালোকে, লোকেশ্যনটো দেখাই দিছোঁ। কিবা ৰোপৱেৰ কিবা দাম বাঢ়া টাইপে লাগিছে মোৰ। আগতে ইমান দাম নাছিল, এতিয়া কিবা বেছি দাম হোৱা টাইপ লাগিছে। 100 rupees লৈছে পাৰ পাৰ্চন, কিন্তু আপোনালোকৰ আগতে আছিল কিবা 60 rupees নে কিবা 70 rupees এনেকুৱা চামথিং আছিল, কিন্তু এতিয়া দাম বাঢ়ি গৈছে। তো আগত এটা চাৰিআলি আছে, সেই চাৰিআলিটোত গৈ আছোঁ। সেই ৰাস্তাটোদি সোমাই কিনে আমি এই টিকেট কাউণ্টাৰটো পাম, মানে ফেৰীত যোৱা টিকেট কাউণ্টাৰ, তাতে যাম এতিয়া। ইয়াৰ দেখা পাইছে ব্ৰহ্মপুত্ৰ পাৰ আহি পালোঁ। আৰু এইফালে চাওক গোটেই বাইক আৰু লগতে একদম ধূলি পূৰা ধূলি, গোটেই ধূলি হৈ গৈছে চাওক, গোটেই ধূলি। মই অলপ ইফালে যোৱাতকৈ তাতে শ্বৰ্টকাটে মাৰি দিওঁ। বালিচৰ দ্বীপ ফিলিং লৈ আছোঁ, পূৰা গোৱা বিচ হেন লাগছে। গোৱা পূৰা গোৱা হেন লাগছে। মই এনেকুৱা টিকেট ল'লোঁ, 3 টকা লৈছে টিকেট। আৰু এইফালে 3 টকা লৈছে টিকেটৰ দাম চাওক। এতিয়া মই আছোঁ ব্ৰহ্মপুত্ৰৰ একদম মাজত নহয়, পাৰত আছোঁ। আৰু এইখন এতিয়া গৈ আছে একদম গুৱাহাটী। তো একদম ফিলিংছটো আপোনালোকক কৈ আছোঁ। তো আমাৰ এখন কি বুলি কয় ফেৰীখন যোৱা ৰাস্তা আৰম্ভ হৈ গৈছে চাওক। এয়া চাওক, তাৰ পৰা আছিলোঁ, তাতে আছিলোঁ, এতিয়া এইফালে গৈ আছোঁ আমি এতিয়া। তো এনেকৈ গৈ আছোঁ, বহুত ৰ'দ ইয়াতে। তো তাৰ পৰা ওলালোঁ লাহেকৈ, ইয়াৰ পৰা আহিলেও বহুত ধূলি ৰ'দ, বাপৰে মানে অসহ্য লাগি গৈছে একদম। আৰু ধূলিটো আপোনালোকে দেখাই পাইছে, পূৰা একদম পানী নোহোৱা দিন, সেইকাৰণে ধূলি বহুত হৈছে। তো তাৰ পৰা ওলালোঁ এতিয়া। ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব। মানে মই যদি কিবা এটা ভাল ইনফৰমেশ্যন দিব পাৰিছোঁ তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ৰিকুৱেষ্ট কৰিছোঁ। আৰু এটা ৰিকুৱেষ্ট যে আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব। এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ত। তেনেহ'লে আজি বাই, টেক কেয়াৰ, লাভ ইউ।